Hey दोस्तों, welcome back to my YouTube channel. বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই। আজি আমাৰ গাঁৱৰ ৰাস তাৰ উপলক্ষে এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। সকলোৱে শেষলৈকে চাওক। হে দোস্তো, এতিয়া আমাৰ ভাগৱত ভ্ৰমণ হ'ব, ধুনীয়াকৈ চাই থাকক। হেই দোস্তো, এয়া চাওক আমাৰ সামগ্ৰিক সমষ্টিৰ বিধায়ক শ্ৰীযুত ৰকিবুল হুছেইন ডাঙৰীয়াও আমাৰ ৰাসৰ খবৰ ল'বলৈ আহিছে। ধুনীয়াকৈ শেষলৈকে চাই থাকক। হেই দোস্তো, এয়া চাওক ইমান ধুনীয়াকৈ সজাইছে, কৈছে একদম ধুনীয়াকৈ, একদম বহুত ধুনীয়া লাগিছে। একদম চাৰিওদিশে একদম গছ গছনি থৈ দিছে আমাৰ কমিটিয়ে। একদম ৰাতিলৈকে চাই থাকক। এতিয়াকে ৰাতিহে লগ পাম আৰু। বাই বাই। সেই দোস্তো, এয়া অকণমান সময় পিছতে হ'ব বুলি কৈ আছে। এই দোস্তো, মহাৰাজ কংসৰ প্ৰৱেশ হৈ গৈছেহি বৰ্তমান। আপোনালোকে কাৰ এক্টিংটো ভাল লাগিলে কমেণ্ট কৰি ক'বচোন। মোৰ কিন্তু চবত চাই খালি ভাল লাগিলে একদম কংসৰ এক্টিংটোৱে। খুব ধুনীয়া লাগিছে। চাই থাকক, শেষলৈকে চাওক। পুতনাৰ প্ৰৱেশ হৈছে। পুতনাও কালি একচুট ফালি দিয়ে গৈছে নহয়। চাই থাকক কেনেকুৱা দিয়ে।
Hey দোস্ত ফাইনেলি অসুৰ ওলালেহি বাপৰে বাপ অসুৰ ফালি দিয়ে একদম পাৰ চাৰ কামুৰি চাই থাকক খালি কেনেকুৱা দিয়ে একদম চাই থাকক বে অসুৰ অৱশেষত কৃষ্ণ ভগৱানে অসুৰক বধ কৰিলে যি পাৰোঁ নোৱাৰোঁ আজি ভিডিঅ' এটা বনাব চেষ্টা কৰিলোঁ যদি ভাল পায় শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব আৰু আমি অকণমান ফূৰ্তি কৰিলোঁ সেয়া চাওক আৰু সমাপ্ত কৰোঁ।